সকলোকে নমস্কাৰ জনাই মোৰ ইউটিউব চেনেল SD চৌৰিয়ালৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকক দেখুৱাম বুলি ভাবিছো পনীৰ মানে ঘৰুৱা ধৰণে পনীৰ কেনেকৈ বনাব পাৰি, কেনেকুৱাকৈ টেষ্টি কৰি বনাব পাৰি, সেইটো আপোনালোকক দেখুৱাবৰ কাৰণে এই ভিডিঅ'টো বনাইছো। আশা কৰিছো সকলোৱে চাব, ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ঠিক আছে, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছো। পনীৰটো বনাবৰ কাৰণে মই এইখিনি এনেকৈ ৰেডি কৰি লৈছো। এইটো পনীৰৰ পেকেট এটা মই কিনি আনিছো, আমুল পনীৰ। এই পনীৰটো মানে ফ্ৰিজত থাকেতো, সেইকাৰণে অলপ টান হৈ যায়, আৰু তাৰ কাৰণে মানে এইটো এনেকৈ লৈছো। এইটো অলপ পানী গৰম কৰি লৈছো, পানী গৰম কৰি লৈ পানীত অলপ সময় থৈ দিছো। থৈ দিয়াৰ কাৰণে এইটো ঢিলা হৈ গৈছে, আৰু ঢিলা হ'লে বনাবলৈ সুবিধা, নহ'লে তেনেকৈ টান হৈ থাকে, তেনেকৈ বনাব নোৱাৰি। তাৰ পাছত মই লৈছো কি কেপচিকাম এটা, এইটো এটা কেপচিকাম, দুটা সৰু সৰু বিলাহী, তাৰ পাছত দুটা গাজৰ, অকণমান মটৰ, তাৰ পাছত অকণমান বিন, তাৰ পাছত জলকীয়া 3টা আৰু আদা অলপ। ইয়াত এই পনীৰৰ এই তৰকাৰীটোত মই পিঁয়াজ নিদিওঁ আৰু নহৰু নিদিওঁ। পিঁয়াজ আৰু নহৰু নোহোৱাকৈ সামান্য মছলা দি এনেকৈ অলপ পাচলি দি বনাব পাৰি ঘৰুৱা ধৰণে। বহুত ধুনীয়া হয়, বহুত টেষ্টি হয়, খাবলৈও ভাল হয়। যিবিলাক মানুহে অলপ পনীৰটো খাবলৈ অলপ বেয়া পায়, সেইবিলাক মানুহে কিন্তু এনেকৈ পনীৰটো বনালে খাবলৈ খুব ভাল পাব। এতিয়া আপোনালোকে চেষ্টা কৰিব। মই কেনেকৈ বনাওঁ সেইটো আপোনালোকক দেখুৱাই গৈ থাকিম, কৈ গৈ থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। কেৰাহীটো মোৰ গৰম হৈ গ'ল, এতিয়া তেল দিব পাৰি। অলপ কম পৰিমাণে তেল দিছোঁ, যিহেতু এইটো গাখীৰৰ বস্তু হয়, ইমানখিনি চাফিচিয়েণ্ট। তেলটো গৰম হৈ গৈছে, মই অলপ জিৰা অলপ দি দিছোঁ, জিৰা অলপ দিছোঁ, আৰু বেলেগ অলপ জিৰা দিছোঁ। বেলেগ একো নাই, একো নিদিওঁ। আপোনালোকে আৰু কিবা দিলে দিব পাৰে অলপ চলপ। তেজপাত দিছোঁ 2টা, শুকান জলকীয়া, কেঁচা জলকীয়া দিলেও শুকান জলকীয়া এটা দি দিছোঁ, তেতিয়াহ'লে ভাল হ'ব। এইখিনি শুকান জলকীয়া দি দিলোঁ। আৰু এইখিনি 2টা কেঁচা জলকীয়া দি দিলোঁ, 3টা। মোৰ এইটোত অলপ মছলা আছে, এইটো চাওক। এইটোত আছে জলকীয়া গুড়ি, এইটোত আছে জিৰা গুড়ি, এইটো হালধি, এইটো নিমখ, আৰু এইটো ধনিয়া গুড়ি। এইখিনিয়ে ব্যৱহাৰ কৰিম মই, আৰু বেলেগ একো ব্যৱহাৰ নকৰোঁ। এতিয়া মই অকণমান তেলত অলপ হালধি দি দিছোঁ। নিদিলেও আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ দিব পাৰে, পিছতো দিব পাৰে। মই এনেই অলপ দি দিছোঁ। আৰু যিখিনি আদা আছে, আদাখিনি মই এতিয়াই নিদিওঁ। কেতিয়াবা তেলতো দি দিব পাৰি, বা পিছতো দি দিব পাৰি। এইটো আপোনালোকে নিজে কেনেকৈ ভাল লাগে তেনেকৈ কৰিব, কিন্তু মই এতিয়াই নিদিওঁ। আদাখিনি মই পিছত দিম। এতিয়া মোৰ তেলখিনি পকি গৈছে। এতিয়া মই পাচলিখিনি বহাই দিম। পাচলিখিনি বহাম মানে ফাৰ্ষ্ট টাইম মই বিলাহীখিনি দি দিম।
ফাৰ্ষ্ট টাইম বিলাহীখিনি দি দিছোঁ। অকণমান সময় 30 ছেকেণ্ড পিছত মই বাকীখিনি বস্তু দি দিম। এতিয়া অকণমান বিলাহীটো এইটো হৈছে, মই এতিয়া বাকী বস্তুখিনি দিবলৈ আৰম্ভ কৰিম। এইখিনি মই গাজৰ দি দিলোঁ, গাজৰখিনি দিলোঁ। এতিয়া দিলোঁ কেপচিকাম, আলু। এতিয়া দিছোঁ ডিম। যিখিনি মটৰ আছে মটৰখিনি মই অকণমান দেৰিকৈ দিম, যিহেতু মটৰখিনি এতিয়া দিয়াৰ লগে লগে কি হয়, মটৰখিনি একদম মানে শুকান হৈ যাব, টান হৈ যাব। গতিকে মটৰটো যিহেতু এইকেইটাৰ লগত এইকেইটা সিজোতে অকণমান টাইম লাগিব, সেইটো কাৰণত মই মটৰটো অলপ পিছত দিম। যিহেতু এইখিনি বস্তু সিজিব লাগিব, অলপ সিজাৰ পাছতহে মই পনীৰখিনি দিব পাৰিম। বহুত মানুহে পনীৰখিনি আগতে ভাজি লয়, কিন্তু আমি তেনেকৈ নবনাওঁ। মই এতিয়া অকণমান সময় ঢাকি দিম, কাৰণ পাচলিখিনি সিজিলে ভাল হ'ব। ঢাকি দিলে ফটাফট হ'ব। অলপ সময় ঢাকি দিছোঁ। এতিয়া মই এইখিনি অকণমান সময় ৰাখিলোঁ ঢাকি দি। তাৰপাছত এতিয়ালৈকে ইয়াত একো দিয়া নাই, মটৰখিনি দি দিলোঁ। এতিয়া মই ইয়াত অলপ মছলা কম পৰিমাণে দিম, আকৌ লাগিলে পিছত আৰু এবাৰ দিম। মই হালধি অলপ দিছিলোঁ, আৰু অলপ দি দিওঁ। মানুহখিনি অলপ জলকীয়া গুড়ি আপোনালোকে দিলে দিব পাৰে, নিদিলে আপোনালোকৰ কথা। ইমানখিনি জলকীয়া গুড়ি দি দিছোঁ। তাৰপাছত অলপ জিৰা দি দিছোঁ। এতিয়া অলপ জিৰা দি দিছোঁ। নিমখটোতো দিয়া নাই। আৰু এতিয়া মই অলপ নিমখ দি দিম। ইমানখিনি নিমখ দি দিলোঁ। এইখিনি বস্তু আপোনালোকে আপোনালোকৰ যিমানখিনি প্ৰয়োজন হয় সিমানখিনি দি দিব। এনেকৈ হেৰি হয়। এতিয়াৰ কাৰণে মোৰ গোটেইখিনি বস্তু দিয়া হৈ গৈছে। আচলতে এইখিনি পাচলিটোৰ কাৰণে খাবলৈ ভাল হয়। মই আৰু 30 ছেকেণ্ড মই এইটো ঢাকি দিম। তাৰপাছত পনীৰটো দি দিম। মোৰ 30 ছেকেণ্ড হৈ গ'ল। এতিয়া মই পনীৰখিনি দি দিম ইয়াত। এইখিনি পনীৰ হয়। পনীৰখিনি মই এতিয়া দি দিম ইয়াত। এতিয়া মই এনেকৈ বেছি নহয় 1 মিনিট সময় 1 মিনিট 1.5 মিনিট অকণমান সময় মানে পনীৰটো ইয়াতে ৰাখিম। এনেকৈ বহুত সময় নহয়, মেক্সিমাম আপোনালোকে 2 মিনিট ৰাখিব পাৰে, আৰু নহ'লে 1 মিনিট। কাৰণ পনীৰটো বেছি ভাজা গ'লে খাবলৈ ভাল নালাগে। মানে এইটো ওপৰৰ লেয়াৰটো টান হৈ যাব। টান হৈ গ'লে মছলাটো তাৰ ভিতৰত নোসোমাব। সেইকাৰণে আপোনালোকে খাই লওক। ইমানখিনি মই আকৌ জুইটো প্ৰতিটো সময়তে আপোনাৰ হিচাপত দিব, কেনেকৈ ৰাখে। মোৰ এতিয়ালৈকে মই ষ্টিমত দিয়াই নাই। এতিয়ালৈকে মোৰ মিডিয়ামত চলি আছে। এতিয়া জাষ্ট অকণমান বঢ়াই দিছোঁ। মিনিট সময় প্ৰায় 1.5 মিনিটমান সময় হৈ গ'ল। এতিয়া মই ইয়াতে
ইয়াতে মই পানী গৰম কৰি ৰাখিছিলোঁ, ঠাণ্ডা পানী দিবলৈ দিগদাৰ হয় কাৰণে। এতিয়া মই অলপ পানী দিম, বেছি নিদিওঁ, অলপ পানী দিওঁ। এইটো আচলতে গ্ৰেভি টাইপ হ'ব, মই অলপ পানী দিছোঁ। দিয়াৰ পাছত যেতিয়া এইটো হেৰি হ'ব তেতিয়া মই আকৌ ভালদৰে পানী দিম। প্ৰথমতে অলপ দি দিলোঁ। এতিয়া মই পানী আৰু অলপ দি দিম, কাৰণ এইখিনি সম্পূৰ্ণ হোৱালৈকে পানীখিনি কমি যাবগৈ। ইমানখিনি আপোনালোকে চাই ল'ব, আপোনালোকক কিমান পানী লাগে, পিছত দেখিব কিমানখিনি হৈ যায়। ইমানখিনি পানী দিছোঁ, এইখিনি পানী আমাৰ কাৰণে লাগিবই। এইখিনি পানী দি দিলোঁ। এতিয়া মই নিমখটো ঠিকে আছেনে নাই চাই লওঁ। অকণমান নিমখ দিলে দিব পাৰি। ইমানখিনি লাগে সেইটো চাই ল'ব। এতিয়া মই ইমানখিনি লগা আছিলে, ইমানখিনি দি দিলোঁ। তাৰপাছত এতিয়া মোৰ আৰু অলপ জিৰা দি দিম। ইমানখিনি জিৰা দি দিলোঁ মই কম পৰিমাণে। তাৰপাছত এতিয়া মই হালধিটো কম যেন লাগিছে আৰু অলপমান হালধি দি দিম। এইখিনি আপোনালোকৰ কথা, আপোনালোকে প্ৰথমৰ পৰাই কেনেকৈ দিয়ে হালধিখিনি, পিছতো যেতিয়া দিব পাৰে কোনো কথা নাই। এতিয়া মই অলপ দিম ধনিয়া গুড়ি দিলোঁ। তাৰপাছত আৰু যে আদাখিনি ৰাখিছিলোঁ, সেই আদাখিনি মই এতিয়া ইয়াতে দি দিম। আদাখিনি দি দিলোঁ মই। এতিয়া প্ৰায় মোৰ চববিলাক বস্তু দিয়া শেষ হৈ গৈছে। এতিয়া মোৰ কাম হ'ল যে এইটো ঢাকি দিম। এতিয়া এনেকৈ ঢাকি পানীখিনি অলপ টানালৈকে আপুনি যিমানখিনি পানী লাগে সিমানখিনি হিচাপত চাই মেলি বস্তুখিনি মিক্স হ'ব লাগে ধুনীয়াকৈ। সিমানখিনি সময় মই ইয়াতে 1 মিনিট সময় মই এনেকৈ ৰাখি দিম। 1 মিনিট সময়ৰ পাছত আকৌ উলিয়াই চাম। তাৰপাছত আকৌ কিমানখিনি সময় লাগে সেই হিচাপত মই দি দিম। এয়া মোৰ 1 মিনিট সময় হৈ গ'ল। এতিয়া এইটো মই অকণমান সময় লাৰি দিম। এতিয়ালৈকে হোৱা নাই কমপ্লিট। এইটো সিজিছেনে নাই চাইছোঁ। এইটো সিজি গৈছে, ধুনীয়াকৈ সিজি গৈছে গোটেই বস্তুখিনি। আৰু এটা কথা ক'বলৈ পাহৰি গ'লোঁ, ইয়াত মই আলু দিয়া নাই। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে, আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে এটা আলু দিব পাৰে। বেছি আলু দিলে খাবলৈ ভাল নহয়। আপোনালোকৰ হিচাপমতে আপোনালোকে যদি ভাল পায় দিব পাৰে। মই আৰু 2 মিনিট সময় ৰাখিম। 2 মিনিট সময়ৰ পাছত প্ৰায় হৈ যাব। এয়া মোৰ 2 মিনিট সময় হৈ গ'ল। বৰ ধুনীয়া গোন্ধ এটা ওলাইছে। আপোনালোকে বনালে আপোনালোকেও গোন্ধ পাব। এতিয়া গোন্ধটোতো এতিয়া মইহে পাম, আপোনালোকেতো আৰু নাপাব। এতিয়া মই কি কৰিম, অলপমান টেষ্টৰ কাৰণে, মানে ভাল লাগিবৰ কাৰণে মই ইয়াত অলপ ঘি দি দিম। ঘি, এইটো অকণমান ঘি অলপ দিম। ইমানখিনি লৈছোঁ, ইমানখিনি দি দিম। এইখিনি দি দিলোঁ। এতিয়া মই অকণমান গেছটো কমাই দিম। একদম চিমত আহি গ'ল গেছটো। চিমত দি দিলোঁ। এতিয়া আকৌ 1 মিনিট সময় মই ঢাকি দি দিলোঁ। ঠিক আছে, সকলোকে আকৌ এবাৰ নমস্কাৰ জনালোঁ। আৰু মোৰ পনীৰটোতো হৈয়ে গ'ল, আপোনালোকে দেখিছে। এতিয়া খাম আৰু আপোনালোকেও এনেকৈ বনাব, খাব। গতিকে শেষত আকৌ আপোনালোকলৈকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ।